উপস্থিত নৃপতিবৃন্দ, আছে মোর অতি আনন্দ, মোর অতি মনোমর কন্যা প্রসূতির আলাপর লালু সতীর স্বয়ংবরর কৰি আয়োজন নিমন্ত্রণ কৰি আপোনাক সব উপস্থিত কৰাইছো এই স্বয়ংবরস্থলী। আৰু খন্তেক সময় পাছতে সতীয়ে তাই মনোনীত জনৰ গলত বৰমাল্য কৰিব প্ৰণয়। মাত্ৰ আপোনালোকে অপেক্ষা কৰে। যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে দেখিছো তোমাৰ স্বয়ংবর সভা, কিন্তু দেৱাদিদেৱ মহাদেৱ কিয় উপস্থিত নাই তোমাৰ স্বয়ংবর? দেবাদিদেব মহাদেব দেবতা শিব অধিপতি কি কেবল প্রেত সমাজ অতিশয় ঘৃণ করব বিশ্বকিত ভাবে নিমন্ত্রণ করা নাই মই তাক স্বয়ংবরল। প্রজাপতি এনেদৰে কটু বাক্য উচ্চাৰণ কৰি কলুষিত নকৰিবা দেৱ সমাজ। দেৱৰো দেৱতা সেই দেৱ ত্ৰিপুৰাৰীৰ স্থান নাই যদি সমাজত আছে জানো স্থান কিবা দেৱতাৰ এই প্ৰয়োজন নাই, কোনো দেৱতাৰ প্ৰয়োজন এই সমাজত। মণ্ডলী তাহার গুছি যাম আমি স্বর্গপুরলৈ, সব আছে সমর মণ্ডলী, যত আছে সৃষ্টিকর্তা ব্রহ্মাদেব নিজে। দেবতা মণ্ডলী বিনা কারণ দেবতা মণ্ডলী ব্রহ্মা বিষ্ণু মহেশ্বর একে চলে দেবতা মণ্ডলী বৰৰ অতিথি হৈ কোনে কৰিছে নিমন্ত্ৰণ, এই কথা আলস্যৰ মই নেদেখো কৰ। উদাৰ দেৱতা সেই ভগৱান শংকৰ তোমাৰ উপাস্য দেৱতা। তথাপিতো এই তথ্যই জানি শুনি এনে ভুল নকৰে। সদা ধৰি সেই নিৰ্লজ্জ শংকৰ কদাপিতো মই নকৰো আকাংক্ষা। তাৰ বাবে লক্ষ্য যদি চাই ৰখা পৰে তথাপিতো মই নকৰো আক্ষেপ। শান্ত হোৱা, মিছাতে তৰ্ক কৰি কাণত থৈ নালাগে কৰিব। যোৱা দক্ষ সুভক্ষণ যায় পাৰ হৈ স্বয়ংবৰ সভালৈ লৈ আনা কন্যাক তোমাৰ। আপোনাৰ আজ্ঞাকে শিৰগত কৰি যাওঁ, লৈ আহো সতীতৰাকে স্বয়ংবৰ সভালৈ। আপনার সুমধুর হরিনাম প্রিয় নবী আমি সকলকে ইয়াত লড়েছি। নারায়ণ নারায়ণ, অসাজানো এই কথা অসলুশন
মই কিন্তু নকলেও বুজিব পাৰিছোঁ কাৰ বাবে অপেক্ষিত আজি দেৱতা মণ্ডলী নাৰায়ণ চিন্তাৰ কোনো কাৰণ নাই দেৱতাৰ অভিৰুচি মতে উচিত সময়ত আহি পাবহি দেৱতৃ নয়ন